আমাৰ গৃহিণীসকলৰ যে ৰাতিপুৱা সময়কণ কিমান ততাতৈয়া নহয় নে এইফালে দালি এইফালে ভাত এইফালে চব্জি পাতিব লাগে ময়ো আজি সেই খৰখেৰাকৈ দাইলতে আলু দি দিলোঁ আৰু লগতে ভোল দুটামান আছিলে পুৰি দিলোঁ সেইকেইটাই বোলো পিটিকি কৰি খোৱা যাব সেনেকৈয়ে আৰু মোৰ মানে হস্পিটেল যাব লগা আছিলে সেইকাৰণে সোনকালে কৰিলোঁ আজি তাকে আমি হস্পিটেললৈ ওলাই আহিলোঁ আৰু এয়া অকণমানি দেখিছেনে বোলো ৰ'দটো কিমান জোৰকৈ ওলাইছে তাই মানে বহি নাযায় গাড়ীত থিয় হৈ যাব লাগে আৰু কেনেবাকৈ এয়া বহাই লৈছোঁ আৰু আহি থাকোঁতে বাকী হস্পিটেলত ভিডিঅ' কৰা নহ'লে বাৰু ঘূৰি আহোঁতে ৰাস্তাতে আমি বতাহ পালোঁ ভাল লাগি গ'ল সময়টো 2টামান বাজিছিল আৰু আহি পাই এয়া ধুনীয়াকৈ বৰষুণ জাক দিলে এনেই গাটো ভাল লাগি গৈছে নহয়নে ইমান ৰ'দটানৰ মাজত যেতিয়া বৰষুণ জাক এনেকৈ পোৱা যায় আৰু এইফালে পোৱালি দেখিছেনে আহি থাকেই সেই ভনীয়েকৰ বাবে ৰৈহি সেই আৰু বৰষুণ জাক দিলে ভাল লাগিলে আৰু সন্ধিয়ালৈ এয়া দেউতাক দোকানৰ পৰা অহাৰ পিছত তাই এনেকৈ অকণমান সময় খেলিবলৈ পালে ভাল পায় আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব